বন্ধু-বান্ধৱীসকল, মই ৰূপাঞ্জলি বৰুৱা মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ৰাতিপুৱা সহজতে বনাব পৰা এটা ব্ৰেকফাষ্ট পিঠাগুড়ি আৰু এইখিনি চাউল লৈছোঁ। চাউলখিনি মই ৰাতি তিয়াই লৈছোঁ ধুনীয়াকৈ, আৰু এইখিনি চানা ধুনীয়াকৈ তিয়াই থোৱা আছে। তাৰপিছত ইয়াত মই লৈছোঁ আলু, গাজৰ, পিঁয়াজ আৰু এখন ৰুকনি, আৰু এইখিনি বন্ধাকবি ধুনীয়াকৈ কাটি লৈছোঁ। এইখিনি কাটি কিনি এইখিনি ধুনীয়াকৈ এইখিনি মই ৰুকনিত মাৰি দিম, আৰু চাউলখিনি আৰু চানাখিনি মই ধুনীয়াকৈ এটা মিক্সিত মাৰি ল'ম। এনেদৰে মই চাউল আৰু চানা পিচি লৈছোঁ মিক্সিত। এইখিনি মোৰ ধুনীয়াকৈ মিক্সিত পিচি ল'লোঁ। আপোনালোকেও এবাৰ বনাই চাব। ৰাতিপুৱা ৰুটি বনাবৰ সময়ত অলপ টাইম লাগে, ৰুটি ভাজি বনাওঁতে অলপ সময় লাগে। সেই গতিকে চানা আৰু চাউল দুয়োটাতে ভিটামিন আছে, আৰু সেই গতিকে আমি এনেদৰে চানাখিনি বনাই লৈছোঁ। চানা আৰু চাউলখিনি পিচি লৈছোঁ। এইখিনি ল'ৰা ছোৱালীক ধুনীয়াকৈ টিফিন দিবলৈও সুবিধা হয়। ইয়াত অলপমান পানী দি দিছোঁ মই, নহ'লে বেছি ডাঠ হ'লে মানে বনাবলৈ অলপ দিগদাৰ হয়, ফাটি যাব নহ'লে যদি বেছি ডাঠ হয়। অলপমান ইমান মানে মই ডাঠো কৰা নাই, ইমান পনীয়াও কৰা নাই, মিডিয়ামকৈ থৈছোঁ। এতিয়া এইখিনি অলপমান দেৰি থৈ দিব লাগিব ধুনীয়াকৈ। তেতিয়ালৈকে মই এই আলুখিনি ধুনীয়াকৈ ৰুকনিত পিচি লওঁ। এইখিনি মোৰ আলু, বিলাহী, গাজৰ এইখিনি মই ধুনীয়াকৈ ৰুকি ল'লোঁ ৰুকনিত, আৰু এইখিনি পিঁয়াজ আৰু এইখিনি কবি এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ধুনীয়াকৈ প্ৰথমে ভাজি লওঁ। এনেদৰে মই কেৰাহীটো গৰম কৰি লৈছোঁ। কেৰাহীটো গৰম হৈ গ'ল। ইয়াত মই তেল দি দিছোঁ। প্ৰথমতে এইখিনি ভাজিখিনি বনাই ল'ম। তেল মই বেছি নিদিলেও হ'ব। এইখিনি ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীবিলাকক টিফিন দিবলৈও সুবিধা হয়, সিহঁতি খায়ো ভাল পাব। এইখিনি তেলখিনি গৰম হৈ গ'ল। মই ইয়াত পিঁয়াজখিনি ঢালি দিম। পিঁয়াজখিনি অকণমান সিজাই ল'ম। এইখিনি পিঁয়াজখিনি হৈ গ'ল। মই ইয়াত হালধি অলপমান দি দিম। এইখিনি হৈ গ'ল, পিঁয়াজখিনি অলপ সিজি গ'ল। তাৰপিছত মই ইয়াত এইখিনি দি দিম, দি কিনি এইখিনি ভাজি ল'ম। এইখিনি অৱশ্যে এনেকুৱা হেৰিটো টিফিনত সৰু ল'ৰা ছোৱালীক ভৰাই দিবলৈ খুবেই ভাল হয়, আৰু সিহঁতে খায়ো টেষ্টি পায়। আৰু বাকী এনেকুৱা পেকেট বস্তু দিয়াতকৈ এইবিলাক দিলে মানে ভাল হয়। ইয়াত
সোৱাদ অনুসৰি নিমখ দি দিছোঁ, অলপমান জিৰা দি দিছোঁ। এইখিনি মোৰ ভজা হৈ গ'ল। ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লৈ কিনে এতিয়া মই কেৰাহীখন বহাই দিম। এখন কেৰাহীখন গৰম হৈ গ'ল ধুনীয়াকৈ, আৰু এইখিনি মই ভাজিখিনি ইয়াত উলিয়াই ল'লোঁ। তাৰপিছত আৰু এইখিনি মই পিচি লোৱা ধুনীয়াকৈ এইখিনি চানাখিনি ধুনীয়া হৈ গ'ল। মই অলপ দেৰি থৈ দিলোঁ। এতিয়া এইখিনি বনাবলৈ ভাল হ'ব। ইয়াত মই নিমখ অলপ দি দিছোঁ, যাতে খাবলৈ অলপ ভাল লাগে, নহ'লে এইখিনি নিমখ নিদিলে সেৰেকা হৈ যায়। নিমখখিনি এনেকৈ গুলি লৈছোঁ ইয়াত। ইয়াত মই কেৰাহীখনত অলপমান তেল দিছোঁ, বেছি নিদিওঁ। ইয়াত মই ধুনীয়াকৈ দি দিছোঁ সেইখিনি দি পেলাই ইয়াত কেৰাহীখনত এনেকৈ মেলি দিম। এনেদৰে চামুচ এখন লৈ কিনে মই এইখিনি অলপমান মেলি দিছোঁ। ইয়াৰ ভিতৰত মই অলপমান বনাই থোৱা চব্জি, যোনখিনি মই আগতীয়াকৈ ভাজি থৈছিলোঁ, সেইখিনি ইয়াত ভাজি অলপমান দি দিম। ভাজিখিনি এনেকৈ মেলি দিম। মেলি দি এখন মই লাহেকৈ এনেকৈ ভাজ কৰি দিম। এখন হৈ গ'ল আমাৰ ধুনীয়াকৈ। এখন এতিয়া মই এখন প্লেটত দি দিম। এখন মই ধুনীয়াকৈ প্লেট এখনত দি দিছোঁ। এনেদৰে মই গোটেই পিঠাখিনি বনাই ল'লোঁ। এনেদৰে লাহে লাহে হেৰি কৰিব লাগিব, ওলটিয়াই দিব লাগিব, নহ'লে বেছি যদি খৰখেদাকৈ কৰা হয় পিঠাটো ভাগি যোৱাৰ চান্স থাকে। গতিকে যদি লাহে লাহে কৰা যায় ধুনীয়া হ'ব। পিঠাটো মোৰ ধুনীয়াকৈ ভাজ হৈ গ'ল। তাৰপিছত এইটো মই গেছটো অফ কৰি দিলোঁ। এনেদৰে মই বনোৱা পিঠাখিনি ৰেডি হৈ গ'ল। এনেদৰে এখন গোটেই পিঠাখিনি বনাই ল'লোঁ। আপোনালোকে এবাৰ বনাই চাব। পাৰিলে আপোনালোকে এবাৰ বনাই চাব এনেকৈ। এইটো একেবাৰে সহজ আৰু সৰু ল'ৰা ছোৱালীক টিফিন দিবলৈ সুবিধা হয়। সেই গতিকে আপোনালোকে এবাৰ চেষ্টা কৰি চাব। আৰু মোৰ যদি ভিডিঅ'টো চাই কিনি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।